নমস্কাৰ বন্ধুসকল, গুণগুণ ষ্টুডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আজি মোক বিশেষ কিছু কামৰ বাবে সততে বাতৰিৰ শিৰোনাম দখল কৰা NSPC-লৈ নিমন্ত্ৰণ জনাইছিল। NSPC বুলি ক'লেও NSPCৰ ভিতৰত বহুতকেইটা কোম্পানী আছে, তাৰে ভিতৰৰ এটা কোম্পানীয়ে মোক নিমন্ত্ৰণ জনাইছিল। এতিয়া বোলে অলপ ভিউ পইণ্টৰ পৰা কিবা এটা দেখাই আনিব। বলকচোন বন্ধুসকল, ভিউ পইণ্টনো কি আমি এবাৰ চাই আহোঁ। এয়া আমি আহি আছোঁ ভিউ পইণ্টলৈ বুলি, আৰু মোৰ লগত আহিছে দুজন তেওঁলোকৰ অফিচাৰ, তাৰে মাজত এজন অসমীয়া আছে। ইমান দীঘল এইডাল কি আচৰিত হ'লে তেওঁলোকক সুধিলোঁ, তেওঁলোকে কৈছে যে ইয়াত শিলগুটি যায় প্লান হ'ব। ৰাস্তাবিলাকত গাড়ীবিলাক ৰখি আছে, এইবিলাক দেখিছে ইমান ডাঙৰ ডাঙৰ ঘৰ, বৰ ডাঙৰ ডাঙৰ গাড়ীও আছে দেখিছেনে। এই ডাঙৰ ডাঙৰ ঘৰবিলাক চিমেণ্টৰ গুদাম হৈ বোলে। গৈ আছোঁ, ভিউ পইণ্ট পোৱাগৈ নাই, গাড়ীবিলাকে চাই আছোঁ। আৰু একচুৱেলি ধূলি হয়, কনষ্ট্ৰাকশ্যন এৰিয়া যে বহুত ধূলি হয়। বহুত ডাঙৰ ডাঙৰ ঘৰ এইবিলাক। এইখনে আমাৰ সোৱণশিৰি নদী, যিখন নদীৰ ওপৰত বৃহৎ নদীবান্ধ বনাই আছে। সেইফালে চাওক, টাৰ্নেল আছে আৰু লগতে পাৱাৰ হাউচ আছে। এইবিলাক পাৱাৰ হাউচ। ইয়াত সোৱণশিৰি নদীৰ ওপৰত বৃহৎ নদীবান্ধ। এই টাৰ্নেলকেইটা দি বৰ্তমান সোৱণশিৰি নদীখনক ধুৱাই ৰখা হৈছে। এতিয়া মেইন বান্ধটো এইটো। আগত ৰাস্তাটো যোৱা বৰষুণত ভাঙিলে বুলি ক'লে, বাকী আমি এতিয়া আকৌ ৰিটাৰ্ণ হ'ম। এইখনে সোৱণশিৰি নদী আৰু ইয়াৰ ওপৰতে বান্ধ বনাই আছে। আপোনালোকে আহক এবাৰ চাওক। আমি এতিয়া ৰিটাৰ্ণ হ'লোঁ। এই টাৰ্নেলেদি আপোনাৰ ওপৰলৈ যাব লাগে। আমি এতিয়া বৰ্তমান নাযাওঁ, যিহেতু তাতে মোৰ কাম নাই, আৰু ঘূৰি আহিছোঁ। সেয়া আছিলে আপোনাৰ ভিউ পইণ্ট। আমি আহি পালোঁহি ৱৰ্কশ্বপত দেখিছোঁ বৰ ডাঙৰ ডাঙৰ লোহাৰ আনলোড কৰি আছে এখন গাড়ীৰ পৰা। এতিয়া আমি যাম ৱৰ্কশ্বপৰ ভিতৰলৈ। ৱৰ্কশ্বপৰ ভিতৰত কেনেধৰণে কাম কৰে মানুহবিলাকে। কান্ধত ৰডবিলাক লৈ গৈছে, বৰ ডাঙৰ ডাঙৰ ৰড। আৰু কিবা গাখীৰৰ নিচিনা ওলাই আছে। মই সুধিলোঁ এইটো কি হয় পানীটো, বোলে কাটিং ৱাটাৰ। আৰু মই ক'লোঁ বোলো লোহাডাল লগাই দিয়কচোন, কি হয়নো চাওঁ। সোমাই গৈ আছে। ৱৰ্কাৰবিলাকে বহুত কষ্ট কৰি পেলাই কামবিলাক কৰিছে। কষ্ট মানে কি আৰু ফৰ্মেলিটিজ কামবিলাক কৰি আছে, ভাল লাগিছে দেখি। নতুনকৈ এডাল কৰিবলৈ দিলোঁ, আৰু তেওঁ হাতত গ্লভছযোৰ পিন্ধি লৈছে। বেলেগ এটা মেচিন, বিশেষভাৱে বেলেগ এটা মেচিনত চাইছোঁ। একে কামেই কৰে, কিন্তু মেচিনটো অকণমান বেলেগ। মেচিনটো কিবা এটা ঘূৰাই পকাই কিবা এটা মিলালে।
বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত জনাব আগলৈও এনেকৈ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি দিব